এই ৰাস্তাটো বাৰু আপোনালোকে চিনি পাইছেনে? এইটো এটা সকলোৰে পৰিচিত বহু গুৰুত্বপূৰ্ণ ৰাস্তা। আৰক্ষী বিভাগৰ ৰজাঘৰীয়া সৰু-বৰ বিষয়াসকল অহা যোৱা কৰা ৰাস্তা। সাধাৰণ ৰাইজৰো একমাত্ৰ এইটোৱে ৰাস্তা। কেৱল মানুহ আহিছে আৰু গৈ আছে। কেইজনমান ব্যক্তিয়ে ৰাস্তাটো দেহ মন ঢালি কাম কৰি আছে। কোনো জব কাৰ্ড অথবা এনৰেগা আঁচনি নহয়, কেৱল জনসেৱা কৰা পৰিলক্ষিত হৈছে। এই ৰাস্তাটোলৈ মন কৰক, ৰাইজ কেনেকৈ আহিব লগা হৈছে। ৰাস্তাটো আকৌ গোলাঘাট চহৰৰ পৰা মাত্ৰ ৪-৫ কিলোমিটাৰ মানহে হ'ব। বৰ্তমান সময়তনো এনেকুৱা ৰাস্তা থাকিব লাগেনে? যিটো অসম চৰকাৰৰ বিত্তমন্ত্ৰী সমষ্টি, যিটো ৰাস্তা গোলাঘাট পূব উন্নয়ন খণ্ডৰ কাটে লাগি থকা অতি জৰাজীৰ্ণ গুৰুত্বপূৰ্ণ ৰাস্তা বুলি ক'ব পাৰি। স্থানীয় ৰাইজে বাৰে বাৰে আবেদন নিবেদন কৰি অহাৰ ফলতো কোনো জনপ্ৰতিনিধিৰ গান নলৰা কাৰ্যই দুৰ্ভোগ ভুগিব লগাত পৰিছে এতিয়া আবাল বৃদ্ধ বনিতাৰ। এই ৰাস্তাইদি স্কুলৰ ছাত্ৰ-ছাত্ৰী অফিচ কাছাৰীলৈ এই ৰাস্তাইদি নাহিলে নহয়, যিটো ৰাস্তা গোহাঁইকমল আলিৰ লগত সংলগ্ন হৈছে আৰু যিটো ৰিজাৰ্ভ পুলিচৰ কলনী আৰু অফিচাৰৰ আৱাসগৃহলৈ অহা যোৱা কৰা একমাত্ৰ ৰাস্তা। উল্লেখযোগ্য যে এই জৰাজীৰ্ণ পথটোৰ প্ৰতি আৰক্ষী বিষয়াসকলৰো কোনো কাণসাৰ নাই। পঞ্চায়তৰ প্ৰতিনিধিয়ে হওক অথবা বিধায়কৰো বছৰ বছৰ ধৰি অৱহেলিত হৈ থকাৰ ফলত স্থানীয় ৰাইজে জীয়াতু ভুগিব লগা হৈছে। গোলাঘাটৰ পৰা নজৰুল হুছেইনৰ সহযোগত জয়ন্ত কুমাৰ গগৈৰ প্ৰতিবেদন, ক্লিক অন নিউজ আছাম। কেনেকুৱা পাইছে এই ৰাস্তাটোদি আহোঁতে আপোনালোকৰ আপোনাৰ জ্যেষ্ঠ ব্যক্তিসকল অহা দেখিছোঁ আমি, কেনেকুৱা পাইছে? আপোনালোকে দেখিছোঁ চুৰিয়া পিন্ধি আহিছে, মানে চুৰিয়া কোচাই আহিছে, কেনেকুৱা আপোনালোকক কওকচোন অকণমান। চাইকেল চলি আহিছোঁ, আহিব নোৱাৰোঁ, যাবও নোৱাৰোঁ। এই যাওঁতো অসুবিধা, আহোঁতো অসুবিধা, ল'ৰা ছোৱালীটো অসুবিধা হৈছে, যাবলৈ অসুবিধা, চব অসুবিধা। অসুবিধা কিয় এনেকৈ হৈছে? আপোনালোকে আগতে জনাইছে নেকি ৰাস্তাটো যে এনেকুৱা মানে বেয়া হৈ আছে? কিমান দিনৰ পৰা আচলতে এই ৰাস্তাটো আপোনালোকে পাইছে? বহুত দিনৰ পৰা হৈছে। আপুনি কওকচোন দাদা। বহুত দিনৰ পৰা হৈ আছে। কেনেকুৱা চৰকাৰক আপোনালোকে আগতে জনাইছে নেকি? হৈছিলে, কিন্তু কোনো ইয়াৰ বিষয়ে আলোচনাই নকৰিলে চৰকাৰে। এনেকৈ আপোনালোকে দুৰ্ভোগ ভুগি আহিছে ন? ভুগি আছোঁ আৰু এটা বৰ ডাঙৰ এইটো বিষয়। আচলতে আমাৰ ইয়াত বিত্তমন্ত্ৰী থকাৰ অৱস্থাটো ৰাস্তাটো এনেকুৱা অৱস্থা হৈছে, ৰাইজে এইটো জীয়াতু ভুগিবলগীয়া হৈছে। ৩-৪খন গাঁৱৰ আচলতে ৰাইজ আহি পেলাই ইয়াত মানে এই মেইন ৰাস্তাত আচলতে মানে আহে আৰু শিক্ষা অনুষ্ঠান কেইবাটাও আছে। সেই শিক্ষা অনুষ্ঠানৰ ল'ৰা ছোৱালীবিলাক আহোঁতে বহুত কষ্ট হোৱা পৰিলক্ষিত হয়। গতিকে সেইকাৰণে ৰাইজে অনুৰোধ জনাইছে যে এই ৰাস্তাটো অন্ততঃ অকণমান মানে গ্ৰেভেল দি হ'লেও নতুবা আচলতে এনে ব্লেক টেপিং কৰি হ'লেও ৰাস্তাটো ৰাইজক মানে সুবিধা কৰি দিয়াৰ ৰাইজে প্ৰাৰ্থনা জনাইছে আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউক। আপোনালোকে আচলতে ৰাস্তাটো কিয় আপোনালোকে আচলতে নিজে কৰিবলগীয়া হ'ল অকণমান কওকচোন। আজিলৈকে আমাৰ এই ৰাস্তাটো আমি জন্ম হোৱাৰ পৰা আজিলৈকে ইয়াত মানে চৰকাৰৰ ফালৰ পৰা একো এটা মানে সা সুবিধা পোৱা নাই বা মাটি চোৱালৈকে আজিলৈকে পোৱা নাই এই ৰাস্তাটো। আজি আমি এতিয়া প্ৰত্যেক বছৰে শিল গুটি আনি নিজে নিজৰ পইচা খৰচ কৰি আমি এতিয়া মানে বনাই ঠিক কৰি যাবলগীয়া হৈছে। এতিয়া দেখিছে নহয়, এতিয়া আপোনালোকে ৰাস্তা কেনেকুৱা বোকা হৈ আছে, শিল গুটি দি নিজৰ পইচা খৰচ কৰি আমি শিল দি এই ৰাস্তাটো এতিয়া ঠিক কৰি আছোঁ। এতিয়া চৰকাৰে আজিলৈকে আমাক মানে কোনো এইফালে চোৱা নাই, মানে এই ৰাস্তাটো যে বনাই দিব লাগে। এতিয়া ল'ৰা ছোৱালী স্কুলৰ অহা যোৱাৰ পৰা আমাৰ কিমান অসুবিধা হয় এই বতৰত। এইটো এতিয়া বাৰিষা ছিজনত পাতৰ কাৰণে এতিয়া গাড়ী সোমাবই লাগে ডেইলি, নোসোমালেই নহয়। কিন্তু ৰাইজে জনাইছে নেকি জনপ্ৰতিনিধিক বা পঞ্চায়তৰ সভাপতি ছেক্ৰেটাৰী বা বিধায়কক জনাইছে নেকি আপোনালোকে? নাই, জনাইছে যদিও কোনো মানে হেৰি নকৰে, হাঁহ কাণ দিয়া নাই, সঁহাৰি দিয়া নাই। এই ৰাস্তাটোদি মানে কিমান ৰাইজ আচলতে অহা যোৱা কৰে? আমাৰ গাঁৱৰ মানে আধা সংখ্যক মানুহটো এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে। কোন ফালৰ পৰা আহে ৰাইজ? এইফালৰ পৰা গাঁৱৰ মানে গোটেই পূব গাঁৱৰ এইটো মানে প্ৰধান ৰাস্তা। এইটো ৰাস্তাই আমাৰ অহা যোৱা কৰিবলগীয়া হয়, বেলেগ ৰাস্তা নাই, চমু ৰাস্তা নাই। এইটোৱে মেইন আমাৰ প্ৰধান ৰাস্তা। আপুনি কি ক'ব এই ৰাস্তাটো সংক্ৰান্তত? আপুনি কি ক'ব, কেতিয়াৰ পৰা আচলতে এনেকুৱা হৈ আছে ৰাস্তাটো? সৰুৰে পৰা এতিয়া দেখিছোঁ, আজিলৈকে কোনো চৰকাৰী সাহাৰ্য নাই। আমি আৰু নিজেই এতিয়া পাতটো উলিয়াব লাগে,
কেতিয়াবা দিগদাৰ হয়। তাৰপিছত এতিয়া নিজৰ গাঁঠি পইচা খৰচ কৰি ৰাস্তাটো প্ৰত্যেক বছৰে শিলগুটি অলপ দি এনেকুৱা অৱস্থাত পেলাইছোগৈ। তথাপিতো এতিয়া যাব নোৱাৰে, আহিব নোৱাৰে, কি কৰিব? এতিয়া আৰু উপায় নাই, আমি নিজে অলপ পইচা খৰচ কৰি প্ৰত্যেক বছৰে শিলগুটি দি এনেকুৱা অৱস্থাত পেলাইছোগৈ আৰু।